ਬੱਤੀ ਮੋੜ ਥੱਲੇ ਕਾਲੀ ਕਾਰ ਐ ਡੱਬ ਬੱਤੀ ਮੋੜ ਥੱਲੇ ਮੇਰੇ ਡੱਬ ਬੱਤੀ ਮੋੜ ਥੱਲੇ গুড মৰ্ণিং ফ্ৰেণ্ডছ ফিটনেছ অসম চেনেললৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজি মই এটা অতি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিছোঁ। তো আপোনাৰ পেট বিষ আমাৰ কিয় হয়, মানে ৰানিং কৰাৰ সময়ত আমাৰ পেটত বিষ উঠে, শ্বাস ফুলি যায়, এইবিলাক প্ৰব্লেমৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰি বা এইবিলাক প্ৰব্লেম কিয় হয়। এইবিলাক প্ৰব্লেম হোৱাৰ কেইবাটাও কাৰণ আছে। তাৰ ভিতৰত প্ৰথম কাৰণ হৈছে আমাৰ আহাৰ, আমি যোনটো খোৱা খাওঁ তাৰ পৰাও হ'ব পাৰে, বা খোৱা পানীৰ পৰাও হ'ব পাৰে, বা নেক্সট আমি অভাৰ এক্সাৰচাইজ কৰিছোঁ তাৰ পৰাও হ'ব পাৰে, বা আমি বডি পোষ্টাৰ ৰানিং কৰাৰ সময়ত আমি বডি পোষ্টাৰ কেনেকৈ ৰাখিছোঁ তাৰ পৰাও হ'ব পাৰে, বা নেক্সট হৈছে আপোনালোকৰ 5 নম্বৰ যোনটো হৈছে সেইটো হৈছে আমাৰ শ্বাস, উশাহ নিশাহ, আমি উশাহ নিশাত লওঁ কেনেকৈ, তাত প্ৰব্লেম কৰিছোঁ নেকি, তাৰ পৰাও আমাৰ পেটৰ বিষ হ'ব পাৰে। আপোনালোকে ফাৰ্ষ্ট যোনটো হৈছে 1 নম্বৰ যোনটো হৈছে আমি আহাৰ, বুজিছেনে। আহাৰটো আমি কেনেকৈ লওঁ, মানে আমি যদি খোৱাৰ আপোনাৰ ধৰক ৰানিং কৰাৰ আগত 1 ঘণ্টা আগত বা আমি ৰানিং কৰাৰ আগত ভৰপেট খানা খাই আহিছোঁ, ফিল্ডত ৰানিং কৰি আছোঁ, তেতিয়া আমাৰ পেট বিষ হ'ব পাৰে। আমি খোৱাটো কেনেকৈ খাব লাগে, আপোনালোকৰ 2-3 ঘণ্টা আমাৰ যেতিয়া ৰানিং কৰোঁ, আমি ফিল্ডলৈ আহোঁ বা প্ৰেক্টিছ কৰিবলৈ যাওঁ, তাৰ 2-3 ঘণ্টা আগত আমি আহাৰটো ধৰক এতিয়া আহাৰটো ল'ব লাগে। আমি ভৰপেট যোনটো আহাৰ সেইটো 2-3 ঘণ্টা আগত ল'ব লাগে। তেনেকৈ কৰিলে আপোনালোকৰ পেট বিষ নহয়। কেলে আমি যেতিয়া ৰানিং কৰোঁ, আমি যদি খানাটো যদি আমাৰ পেটতে থাকে, তেতিয়াহ'লে পেটটোত গৈ আমাৰ যোনটো খানাটো আমাৰ হিলি যোনটো আমাৰ পিছত যোনটোবিলাক আমাৰ মানে মাছালছ আছে সেইবিলাকত এফেক্ট হয়, তেতিয়া আমাৰ পেট বিষ সৃষ্টি হয়। আপোনালোকে আমাৰ পেট বিষ কোনটো জেগাত হয়, পেট বিষ হৈছে আমাৰ পেটৰ যোনটো এবডমিন হিস্সা আছে, যোনটো পেটৰ এৰিয়া আছে, তাত আমাৰ কিছুমান মাছালছ আছে, সেইবিলাক মাছালছত আমাৰ পেইন হ'বলৈ ধৰে, মানে ৰানিং কৰাৰ সময়ত সেইবিলাক মাছালছত আমাৰ পেইন উঠে, সেইটোকে আমাৰ পেট বিষ, তাৰপিছতে আমাৰ পেট বিষ সৃষ্টি হয়। পেট বিষৰ পৰা আমি যদি খোৱাটো আমি সাৱধানে মানে আমি যদি খাওঁ, তেতিয়াহ'লে আমাৰ পেট বিষৰ পৰা বহুত ৰক্ষা পাব পাৰোঁ। ধৰক এতিয়া আপোনালোকে যদি ভাবে যে আমি ৰানিং কৰিবলৈ গৈ আছোঁ, মই অলপ এনাৰ্জি দুৰ্বল অনুভৱ কৰি আছোঁ, অলপ এনাৰ্জি গেইন কৰি লওঁ, তেতিয়া ৰানিং কৰিম। সেইটো কাৰণত আপোনালোকে ৰানিং কৰাৰ ধৰক আধা ঘণ্টা আগত আপোনালোকে হালকা এটা কল বা আপোনালোকে এটা কণী বা আপোনালোকে অলপ জুচ বা 1 গ্লাছ পানী আপোনালোকে আধা ঘণ্টা ৰানিং কৰাৰ আগত ল'ব পাৰে। তেতিয়াহ'লে আপোনালোকৰ মানে যোনটো আপোনাৰ এনাৰ্জিৰ প্ৰয়োজন হয়, সেইটো এনাৰ্জি আপোনালোকে গেইন কৰিব বুলি ভাবে যদি, তেতিয়াহ'লে অলপ হ'ব পাৰে, মানে তেতিয়া তেনেকৈ কৰিব পাৰে। আপুনি আধা ঘণ্টা আগত অলপ হালকা কিবা এটা ল'ব পাৰে, কিন্তু যোনটো আমাৰ ভৰপেট আহাৰ সেইটো 2-3 ঘণ্টা আগতহে ল'ব লাগে। আৰু নেক্সট যোনটো হৈছে 2 নম্বৰ হৈছে পানী। আমি পানীটো আমাৰ অতি গুৰুত্বপূৰ্ণ, আমাৰ বডিৰ কাৰণে পানী অতি গুৰুত্বপূৰ্ণ, বহুত প্ৰয়োজনীয়, কাৰণ পানীৰ পৰা আমি অক্সিজেনৰ মাত্ৰা পানীত অতি বেছি থাকে, আমাৰ অক্সিজেন বডিত বহুত প্ৰয়োজন। তাৰপিছত আপোনালোকৰ পানীৰ পৰা আমি যোনটো ডিহাইড্ৰেট হৈ যায় বডি, আমাৰ যোনটো পচিনা ঘাম ওলায় আমি ৱৰ্কআউট কৰোঁতে, তাতো আমাৰ পানীৰ প্ৰয়োজন হয় আমাৰ বডিটোত। আৰু আমাৰ বডিটোত মোটামুটি আমাৰ 70% পানী থাকে, পানী আমাৰ বহুত প্ৰয়োজন। পানী কমি গ'লে আমাৰ বডিটো বহুত মানে যিবিলাক আমাৰ মাছালছ আছে সেইবিলাক আমাৰ নিয়ন্ত্ৰণ হ'বলৈ সিহঁতে বহুত প্ৰব্লেম হয়। সেইটো কাৰণে আমাৰ পানী বহুত প্ৰয়োজনীয়। পানী আমাৰ দিনত ধৰক 5-6 লিটাৰ আমি ল'ব লাগে দিনটোত মানে 24 ঘণ্টাত ল'ব লাগে। সেইবুলি আপোনালোকে যদি 2 বাৰতে আপোনালোকে 2 লিটাৰ কৰি 4 লিটাৰ খাই দিয়ে, তেতিয়াহ'লে সেইটো নহয়, সেইটো ভুল। মানে তাৰ পৰা আমাৰ পেট বিষ হ'ব পাৰে। বা পানী আপোনালোকে ৰানিং কৰাৰ আগত ধৰক আপুনি ৰানিং কৰিবলৈ গৈছে, ফিল্ডত গৈ আধা লিটাৰমান পানী খাই লৈছে, তেতিয়া ৰানিং কৰিছে, তেতিয়া পেট বিষ হ'ব আপোনালোকৰ। সেইটো আমাৰ লোৱাত মানে কমচে কম আপোনালোকৰ মানে অলপকৈ ল'ব লাগে পানী। আৰু ৰানিং কৰাৰ আগত কেতিয়াও ল'ব নালাগে, ৰানিং কৰাৰ আধা ঘণ্টা আগতহে অলপমান ল'ব পাৰে আপোনালোকে। চাবচোন কিছুমানে ইণ্টাৰভিউত গৈ পেলাই সিহঁতে কি কৰে, পানী আধা লিটাৰমান ডিঙি শুকাই থাকে, মানে তাৰপিছত আপোনাৰ আধা লিটাৰ 1 লিটাৰ পানী মাৰি দিয়ে, পিছত ৰানিং কৰাৰ সময়ত পেট বিষ ধৰে আৰু ৰখি দিয়ে, বা আপোনালোকৰ ৰানিঙত ফিজিকেলত মানে সিহঁতে পাছ কৰিবই নোৱাৰে, তেনেকৈ সমস্যা হয়। পানী আমি সেইটো কাৰণে পানী বহুত সাৱধানে ল'ব লাগে, আৰু পানী অলপকৈ ল'ব লাগে। আৰু 24 ঘণ্টাত আমি 5 লিটাৰ বা 6 লিটাৰ পানী ল'ব লাগে। পানী হৈ গ'ল। নেক্সট যোনটো 3 নম্বৰ হৈছে সেইটো হৈছে আমাৰ বডি পোষ্টাৰ। আমি ৰানিং কৰাৰ সময়ত কেনেকৈ বডি পোষ্টাৰ ৰাখিছোঁ, ধৰক আমি হিলি ৰানিং কৰি আছোঁ না আগফালে বেছি বেণ্ড হৈ ৰানিং কৰিছোঁ, তেনেকৈ কৰিলে আমাৰ পেট বিষ হয় ধৰক। আৰু আমি ৰানিং কৰাৰ সময়ত আমি বডি পোষ্টাৰটো সদায় লক্ষ্য ৰাখিব লাগে। বডি পোষ্টাৰটো ধুনীয়াকৈ পোন আৰু অলপ আগফালে হালি তেনেকৈ ধুনীয়াকৈ ৰানিং কৰিব লাগে। যোনটো ৰানিং কৰাৰ বডি পোষ্টাৰ থাকিব লাগে সেইটোৱে ৰাখিব লাগে। আৰু একা বেকা ধৰক সেইবিলাক মানে আমাৰ অভ্যাসৰ পৰা আমি আঁতৰি আহিব লাগে।
আৰু ভাল যোনটো প্ৰফেশ্যনেল ৰানাৰবিলাকৰ সিহঁতক মানে আমি চাই পেলাই সিহঁতৰ নিচিনা কেনেকৈ হ'ব পাৰোঁ তাৰ ওপৰত আমি ধ্যান দিব লাগে। ধৰক ৰানিং কৰাৰ সময়ত আমি যিবিলাক এক্সাৰচাইজ কৰোঁ বা ৰানিং কৰোঁ, অভাৰ এক্সাৰচাইজ কৰিলেও আমাৰ পেট বিষ হ'ব পাৰে বা অভাৰ ৰানিং কৰিলেও আমাৰ পেট বিষ হ'ব পাৰে। ধৰক আপোনালোকে 2 কিলোমিটাৰ ৰানিং কৰি আছে, পটককৈ গৈ আপোনালোকে বঢ়াই দিছে, ডবলকৈ কৰিছে, 4 কিলোমিটাৰ বনাই দিছে, 4 কিলোমিটাৰ মাৰি দিছে, তেতিয়া আপোনালোকৰ পেট বিষ হ'ব পাৰে। আৰু আপোনালোকৰ এক্সাৰচাইজ যিবিলাক কৰি আছে, ধৰক এতিয়া 5টা এক্সাৰচাইজ কৰি আছে, 10টা বা 12টা এক্সাৰচাইজ কৰি দিছে, তেনেকুৱাও হ'ব পাৰে। আপোনাৰ অভাৰ যোনটো আছে, অভাৰ কৰিব নালাগে কেতিয়াও, প্ৰয়োজনতকৈ মানে অভাৰ বেছি কৰিব নালাগে। যোনটো প্ৰয়োজন আমাৰ সেইটোৱে কৰিব লাগে। এটা লিমিটেড বনাই ল'ব লাগে যে আমি এইখিনি এক্সাৰচাইজ কৰিম বা ইমানটো ৰানিং কৰিম, 5 কিলোমিটাৰ বা 2 কিলোমিটাৰ তেনেকৈ ৰানিং কৰিম, এটা বনাই ল'ব লাগে। সেইটো হিচাপতে ৰানিং কৰিব লাগে। আৰু আপোনালোকে বঢ়াব বুলি ভাবিছে যদি অলপ অলপকৈ বঢ়াব লাগে, একেদিনাই একদম মানে বঢ়াই দিব নালাগে। সেইটোৰ পৰা আপোনালোকৰ পেট বিষ হয়। এইখিনি আপোনালোকে লক্ষ্য ৰাখিলে আপোনালোকৰ পেট বিষৰ পৰা বহুত ৰেহাই পাব। আৰু 4 নম্বৰ যোনটো হৈছে আমাৰ শ্বাস প্ৰশ্বাস। আমি উশাহ নিশাহ ৰানিং কৰাৰ সময়ত কেনেকৈ লৈছোঁ, ধৰক কিছুমান মানুহ আছে নাকেৰে লয়, নাকেৰে এৰে, সিহঁতে ভাবে নাকেৰে ল'লে মানে বহুত ভাল। আৰু কিছুমান আছে মুখেৰে লয়, সিহঁতে মুখেৰে এৰে। এই দুইটাই মানে পদ্ধতি ভুল, বুজিছেনে? এইটো কৰিলে আপোনালোকৰ পেট বিষ হ'ব। ৰানিং কৰা আমাৰ দুইটাই, নাক মুখ আৰু দুইটাই মানে আমাৰ উশাহ নিশাহ ল'ব লাগে। আপোনালোকে তেনেকৈ কৰিলে আপোনালোকৰ পেট বিষ নহয়। ধৰক নাকেৰে লৈছে, আপোনালোকে মুখেৰে এৰিছে। আৰু কেতিয়াবা হয় আপুনি ৰানিং কৰি আছে, ধৰক এইবিলাক কৰাৰ পিছতো আপোনালোকে ৰানিং কৰি আছে, ৰানিং কৰাৰ সময়ত আপোনাৰ পেট বিষ উঠিছে, পেট বিষ উঠিছে, তেতিয়া কি কৰিব আপুনি? তেতিয়া কি কৰিব, আপোনাৰ যোনটো স্পীডত আগতে ৰানিং কৰি আছিলে, ধৰক যোনটো স্পীডত গৈ আছিলে, গতিত গৈ আছিলে, সেইটো গতিটো অলপ হ্ৰাস কৰি অলপ কমাই পেলাই তাৰপিছত আপোনালোকে নাকেৰে লম্বাকৈ উশাহ ল'ব আৰু মুখেৰে এৰিব। তেনেকৈ কেইবাবাৰমান কৰিলে আপোনালোকে চাব অলপ মানে যোনটো পেইন হৈ আছিলে সেইটো অলপ কমিবলৈ ধৰিব। যেতিয়া কমি যাব, তেতিয়া আকৌ আপোনালোকে যোনটো আগৰ গতিত গৈ আছিলে সেইটো গতিত আকৌ ষ্টাৰ্ট কৰি দিয়ক, আকৌ স্পীডত গৈ থাকক। তেনেকৈ কৰিলে আপোনালোকৰ পেট বিষ নহয়। আৰু ধৰক এতিয়া আপোনালোকে এইটোও কৰিলে, এইটোও আপোনালোকে এপ্লাই কৰিলে কিন্তু পেট বিষ কমা নাই, তেতিয়া আপোনালোকে কি কৰিব, অলপ খোজকাঢ়ি দিব। ৰানিংটো ৰখি পেলাই অলপ খোজকাঢ়ি দিব। খোজকাঢ়ি পেলাই যেতিয়া আপোনালোকৰ পেটৰ বিষ কমিছে, পিছত নেক্সট আকৌ আপোনালোকে ষ্টাৰ্ট কৰি দিব। তেনেকৈ কৰিলেও আপোনালোকৰ পেট বিষৰ পৰা বহুত ৰেহাই পাব। এইটো টিপছ ফ'ল' কৰিলে আপোনালোকৰ চাব আপোনালোকৰ পেট বিষৰ পৰা বহুত আপোনালোকৰ বেনিফিট পাব। এইটো টিপছটো হৈছে আপোনালোকৰ হাত দুখন এনেকৈ আঙুঠিটো হাতৰ ভিতৰত ভৰাই এনেকৈ ৰানিং কৰিব। বা নেক্সট যোনটো হৈছে 2 নম্বৰ হৈছে আপোনালোকৰ হাতটো এনেকৈ খোলা ৰাখি পেলাই ওপৰত আঙুলিটো থাকিব, তেনেকৈ ৰানিং কৰিব পাৰে। এইটো কৰিলে আপোনালোকৰ কি হ'ব, আমাৰ পেটৰ যোনটো এবডমিন যোনটো আমাৰ মাছালছ আছে, যিবিলাক মাছালছ আছে, এনেকৈ কৰিলে আমি কি হয় তাত প্ৰেছাৰ ক্ৰিয়েট হয়। আৰু প্ৰেছাৰ ক্ৰিয়েট হ'লে এবডমিন মাছালছকেইটা আমাৰ এক্টিভ হৈ থাকে। এক্টিভ হোৱাৰ ফলত আমাৰ মানে পেট বিষ সৃষ্টি নহয়, পেট বিষ বা কমাই ৰাখে। এইটো ফ'ল' কৰিব পাৰে আপোনালোকে। আৰু লাষ্টত মই 2টামান এক্সাৰচাইজ দেখাম, এইকেইটা এক্সাৰচাইজ কৰিলে আপোনালোকৰ পেট বিষ 100% আপোনালোকৰ পেট বিষ নহয়। সেইকেইটা এক্সাৰচাইজ হৈছে আপোনালোকে, প্ৰথম এক্সাৰচাইজটো হৈছে কপালভাতি। আপোনালোকে কপালভাতি কৰিব পাৰে। 2 নম্বৰ হৈছে অনুলোম বিলোম। এইটো 2টা এক্সাৰচাইজ কৰিলে আপোনালোকৰ 100% চাব আপোনালোকৰ পেট বিষৰ পৰা ৰেহাই পাব, ৰক্ষা পাব। তো পেট বিষ নহয়, কেতিয়াও নহয়। তো বলক এক্সাৰচাইজ কেইটা চাওঁ। আপোনালোকে এনেকৈ মুদ্ৰাত বহিব, যাতে আমাৰ মেৰুদণ্ডটো বা ৰাজহাড় যোনটো আমাৰ পিছফালে যোনটো ৰাজহাড় থাকে সেইটো পোন হ'ব লাগে, মানে চিধা হ'ব লাগে। আপোনালোকে এনেকৈ কৰিব। এইটো হৈছে কপালভাতি। কপালভাতিটো আপোনালোকে মুদ্ৰাটো এনেকৈ ল'ব। আপোনালোকে যোনটো আমাৰ কনিষ্ঠ আঙুলি আছে, সেইটো আঙুলিৰ আপোনালোকে যোনটো বুঢ়া আঙুলি আছে এইটো ৰাখিব। তাৰপিছত এনেকৈ ৰাখিব, পূৰা ষ্ট্ৰেইট হ'ব। এইটো মুদ্ৰাত থাকিব। এইটো মুদ্ৰাত আহি পেলাই আপোনালোকে কপালভাতি কৰিব। চাব মই কেনেকৈ কপালভাতি কৰিছোঁ। আৰু নেক্সট যোনটো হৈছে এইটো হৈছে অনুলোম বিলোম। এইটো অনুলোম বিলোম হৈছে আপোনালোকৰ নাকেৰে ল'ব লাগে। এইটো এটা নাকেৰে উশাহ ল'ব আৰু এটা নাকেৰে এৰিব। এইটো মই দেখাই দিছোঁ কেনেকৈ কৰিব লাগে। এইটো ল'ব, এইটো আমি 2টা হাতেৰে কৰিব লাগে।
কিন্তু আমি নাকৰ দুইটা চাইডতে কৰিব লাগে উল্টা পুল্টা কৰি আপোনালোকে সমানে কৰিব চাব আপোনালোকে 100% আপোনালোকে চাব বেনিফিট পাব আপোনালোকৰ পেট বিষ আপোনালোকৰ কেতিয়াও নহয় ৰানিঙত তো যদি মোৰ ভিডিঅ'টো ইমানলৈকে আপোনালোকে কিছুমানে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে মোৰ চেনেললৈ নতুনকৈ আহিছে সিহঁতক কৈছোঁ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কমেণ্ট আৰু বেলেগৰ লগত শ্বেয়াৰ কৰিব ইমান সময় আপোনালোকক চোৱাৰ বাবে বা আপোনালোকে চাই আছে ইমান মনোযোগ দি তাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ